বন্ধু বান্ধৱীসকল সুপ্ৰভাত সকলোলৈকে। এয়া আমি মাজুলীত আছিলোঁহি আৰু আজি মাজুলীৰ পৰা ঘৰলৈ যাত্ৰা কৰিছোঁ। এই প্ৰথম চুমু এখনত উঠি আহিছোঁ। মাজুলীৰ পৰা আহিছোঁ এতিয়া কমলাবাৰী ঘাটলৈ। চাই থাকিব ভিডিঅ'টি। 6:30 বজাত ওলাইছোঁ মাজুলীৰ পৰা। মাজুলী সত্ৰৰ পৰা মানে আউনীআটী সত্ৰৰ পৰা ওলাইছোঁ। ইমানেই কুঁৱলী নহয়, একোৱে নেদেখি মানে একদম আঁতৰতো ধৰিব পৰা নাই ভালদৰে। আহি আছোঁ, ঘাট পাইছোঁহি আৰু এখন বিপৰীত দিশৰ পৰা আহি আছে দেই। ৰাহুল গান্ধী আহিলে নেকি? এইফালে হৰিনাম গাই গাই আহিছে দেই। এইফালে ৰাইজ বাহিৰত আছে। আহিলে ন? আহিলোঁ। এয়া ৰাইজ বাহিৰতো আছে থিয় হৈ। এইয়া অকমানি এতিয়া একদম মোবাইল মাকৰ লগত আহিবলৈ আছে। মোক কৈ থোৱা আছে। জয় মাটি জগনীক চিনি পোৱা নেকি? এতিয়া নিজে আনিব লাগিব। মাটি জগনীক খোলাকে যে অনিমা বাইদেউ ভনীয়েকক চিনি পোৱা নেকি? বেলেগক সুধিবা। A few moments later. নিমতী ঘাটৰ পৰা এবাৰ যোৰহাটলৈ ওলাইছোঁ। যোৰহাট নি
বৰপথাৰ আজিলৈ আহিছোঁ দেই, আকৌ ভৱিষ্যতে আহিম যদি ঈশ্বৰে মিলায়, আপোনালোকে মিলায়। এবাৰ মেজিকত আহি আছোঁ। এতিয়া আহি আছোঁ যোৰহাটৰ পৰা মৰিয়নিলৈ। জানো অফিচত কেইখন আছে চাব লাগিব। 2,000 years later. ট্ৰেইনত আহি আছোঁ ঘৰলৈ, পামগৈ আৰু বেছি দূৰ নাই। লাহেকৈ আমাৰ ষ্টেচন পাবহি হৈছে আৰু আজিলৈ ভিডিঅ'টো ইমানটা সামৰণি মাৰিছোঁ। পুনৰ লগ পাম আজিলৈ।